নমস্কাৰ আপোনালোকক মই জনাবলৈ পাই সুখী হৈছো যে কৰোনাৰ বিৰুদ্ধে চলি থকা যুঁজখনৰ সমান্তৰালভাৱে ভাৰত চৰকাৰে বাই 2025 যিখন যক্ষ্মামুক্ত ভাৰত গঢ়াৰ কাৰণে প্ৰচেষ্টা চলাই আছে তাৰ লগত সংগতি ৰাখি কিছুমান আঁচনি ৰূপায়ণ কৰিছে। সেই আঁচনিখিনিৰ ভিতৰত মই আপোনালোকক এটা আঁচনিৰ বিষয়ে অৱগত কৰিবলৈ ওলাইছো। ৰাষ্ট্ৰীয় যক্ষ্মা মুক্তি অভিযানৰ আৰু ভাৰত চৰকাৰৰ যুটীয়া প্ৰচেষ্টাত জইণ্ট ইফৰ্ট ফৰ ইলিমিনেশ্যন অফ টিউবাৰকুলোচিছ নামৰ এক আঁচনি ৰূপায়ণ কৰিছে, যিটোক আমি চমুকৈ জিপ বুলি কওঁ। সেই আঁচনিৰ অধীনত কিছুমান সুবিধা আগবঢ়াইছে যক্ষ্মা ৰোগীসকলৰ কাৰণে। সুবিধাখিনি এনেধৰণৰ, আমি আগতে কি কৰিছিলো, প্ৰতিজন যক্ষ্মা ৰোগীক আমি গভৰ্ণমেণ্ট চৰকাৰী হস্পিটেললৈ গ'লে বাকীখিনি সুবিধা লাভ কৰিছিলে, কিন্তু চৰকাৰে এই আঁচনিৰ জৰিয়তে ব্যক্তিগত খণ্ডৰ যক্ষ্মা ৰোগীসকলক উপকৃত হোৱাকৈ এই আঁচনিখন ৰূপায়ণ কৰিছে। এই আঁচনিখনত কি আছে, চিবিনাট পৰীক্ষাৰ দ্বাৰা ৰোগ নিৰ্ণয় সম্পূৰ্ণ বিনামূলীয়া, গুৱাহাটীৰ যিকোনো অঞ্চলৰ পৰা পৰীক্ষাৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা, প্ৰতিজন ৰোগীক চৰকাৰী সাহায্য প্ৰদান কৰা, লগতে প্ৰতিটো বিনামূলীয়া ঔষধ প্ৰদান কৰা, আৰু লগতে নিশ্চয় প্ৰচন্ন যোজনা যিটো আঁচনি আছে, সেই আঁচনিৰ অধীনত প্ৰতিজন যক্ষ্মা ৰোগীক প্ৰতি মাহে এটা আৰ্থিক সাহায্য প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে। আৰু লগতে মই এইটোও জনাব বিচাৰিছো যে প্ৰতিজন ব্যক্তিগত খণ্ডৰ চিকিৎসকক যক্ষ্মা ৰোগ নিৰ্ণয় কৰাৰ বাবদ চৰকাৰৰ ফালৰ পৰা এটা মাননিও আগবঢ়াইছে। সেয়েহে মই প্ৰতিজন ৰোগীকো অনুৰোধ জনাওঁ, প্ৰতিজন চিকিৎসককো অনুৰোধ জনাওঁ, আপোনালোকে ৰোগ নিৰ্ণয় কৰি পঞ্জীয়ন কৰাওক আৰু এখন টিবি মুক্ত ভাৰত গঢ়াত সহায় কৰক। ধন্যবাদ।